ৰুমানাছ কিচেন ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি বহু দিনৰ মূৰত ৰেচিপি ভিডিঅ' এটা দিওঁ বুলি ভাবিছোঁ আৰু আজি মই কি বনাম জানেনে, একদম ইউনিক ৰেচিপি এটা বনাম বুলি ভাবিছোঁ আৰু সেইটো হৈছে চাহফুলৰ ভাজি বনাম। চাহপাতনো কেনেকৈ বনাই ঘৰত সেইটোতো মই দেখুৱালোঁ। কোনোবাই যদি চোৱা নাই মোৰ ভিডিঅ'টো দিয়াই আছে, চাই ল'ব পাৰিব। আৰু চাহফুলটো যে কিবা এটা ৰেচিপি বনাব পাৰি মই সেইটোও দেখুৱাম। ভাজি চাটনি দুয়োটাই ভাল লাগে খাবলৈ, চ' সেইটোকে দেখুৱাম বুলি ভাবিছোঁ। আৰু এয়া মই চাহফুলখিনি ছিঙি আনিলোঁ। চাহফুলখিনি ছিঙি অনাৰ পিছত এই পিছফালৰ যিটো দেখিছে ঠাৰি, এই ঠাৰিকেইটা মই গোটেইকেইটা গুচাই ল'ম। এই গ্ৰীণ কালাৰৰ ঠাৰিখিনি গুচাই ল'ব লাগিব। এইটো নুগুচালে চাহফুলৰ ভাজিখন বা চাটনিখন খাবলৈ তিতা হ'ব। এইখিনি মই এতিয়া ভালদৰে গুচাই লওঁ এটা এটাকৈ। কোনটো অংশ পেলাব মই আপোনালোকক ভালদৰে দেখুৱাই দিছোঁ। এইখিনিহে পেলাব দেই পিছফালৰ। আৰু এইখিনি চাওক মোৰ ভালদৰে বাছি হৈ গ'লগৈ। বহুত বেছি আছিলে মানে ভাজি বনাম যিহেতু, চাটনি হ'লে অলপমান কম হ'লে হৈ যায়। আৰু ইয়াতে মই দিছোঁ ডাঙৰ চাইজৰ দুটা আলু, এটা ডাঙৰ এটা সৰু বাৰু। আৰু আলুখিনি মই ভালদৰে কাটি বাছি ল'লোঁ। এতিয়া মই ফুলখিনি পানীৰে ভালদৰে ধুই ল'ম, যিহেতু ধূলি মাকতি বহুত লাগি আছিলে ন। 2ৰ পৰা 3বাৰমান মই ভালদৰে ধুই ল'লোঁ। আৰু এইফালে মই কেৰাহী এখন গৰম হ'বলৈ দিছোঁ। ইয়াতে অকণমান পানী গৰম হ'বলৈ দিলোঁ। পানীখন গৰম হোৱাত মই যিখিনি চাহফুল মই ধুই থৈছিলোঁ সেইখিনিও মই দি ল'লোঁ, কাৰণ এইখিনি আমি অকণমান বইল কৰিব লাগিব, যাতে ইয়াৰ তিতা পানীকণ পেলাই দিব পাৰোঁ, নহয়তো চাহফুলৰ ভাজিকণ তিতা লাগিব। আৰু এয়া চাওক মোৰ চাহফুলখিনি ভালদৰে উতলি গ'ল আৰু মানে 50% সিজিয়ে গ'ল আৰু 50% আমি ভাজিলে সিজি যাব। আৰু এইখিনি মই ফুটা খৰাহী এটাত এনেদৰে বাকি লৈ পানীখিনি এনেদৰে চেপি উলিয়াই দিছোঁ। আৰু এইফালে মই কেৰাহীখন গৰম হোৱাত তেল দি ইয়াতে পিঁয়াজ, কেঁচা জলকীয়া আৰু নহৰুখিনি অলপ ভালদৰে ভাজি লৈছোঁ। অকণমান ৰঙচুৱা হোৱাত ইয়াত এতিয়া মই নিমখ দিছোঁ আৰু অকণমান হালধি দিছোঁ। এইখিনিও মই ভালদৰে ভাজি লৈ কাটি লোৱা আলুখিনিও দি দিছোঁ। আলুখিনি অকণমান ভাজি ল'ব লাগিব, তাৰপিছত আমি ইয়াত চাহফুলখিনি এড কৰিম। আৰু আলুখিনি ভজা হয় মানে মই চাহফুলখিনি এনেদৰে হাতেৰে ভাঙি এটা এটা কৰি দিছোঁ। আৰু এইফালে মোৰ আলুখিনি ভজা হৈছেই। এইখিনি যিহেতু আলু বেছি ভাজিব নালাগে, সিজিয়ে যায়। আৰু চাহফুলখিনিও সিজাব লাগিব, 50% সিজি যাব দুইখিনি ধুনীয়াকৈ। আৰু এইফালে মই আলুখিনি ভজা হোৱাত মই চাহফুলখিনি দি ভালদৰে লৰাই মেলি ইয়াত পানী অকণ দি দিছোঁ। অকণমান পানী দিলেই হ'ল, বেছি নালাগে। আৰু পানীখিনি দি মই ভালদৰে ঢাকন মাৰি থৈ দিছোঁ। আৰু এইফালে মই 2টা ডিম ভাঙি লৈছোঁ। ডিমকেইটা ভাঙি লৈ ইয়াত মই এতিয়া অকণমান নিমখ দিছোঁ। নিমখটো একদম কম পৰিমাণত দিব, কাৰণ ভাজিটো আমি নিমখ দিছোঁ যিহেতু, নহয়তো বেছি হৈ যাব। আৰু এইফালে মই ভাজিখন এবাৰ লৰাই চাইছোঁ 5 মিনিটৰ পিছত। মোৰ ভাজিখন অলমষ্ট সিজিয়ে গ'ল। আৰু এতিয়া মই ভাজিখন এনেদৰে ভাগ কৰি পেলাই মাজতে ডিমকেইটাও দি দিছোঁ। ডিমকেইটা দি পেলাই অকণমান এনেদৰে লৰাই মেলি দিছোঁ, অকণমান যাতে ভঙা হৈ যায়। আৰু গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি দিছোঁ। ভাজিৰ লগত ডিমখিনি যাতে ভালদৰে মিক্স হৈ যায় এনেদৰে লৰাই দিলোঁ। আৰু এয়া চাওকচোন মোৰ ভাজিখন হৈ ৰেডিয়ে হ'ল। আৰু এতিয়া মানে লাষ্টত মই গৰম মছলা অকণমান দি দিছোঁ। গৰম মছলা, মিট মছলা মিক্স কৰি থৈ দিওঁ মই ঘৰতে, তেনেকৈ মিক্স কৰি পেলাই দি দিলোঁ। আৰু মোৰ ভাজিখন ৰেডিয়ে হৈ গ'ল। আপোনালোকৰ যিসকলৰ ঘৰৰ ওচৰে পাজৰে বাগান আছে, তেওঁলোকেও এনেদৰে চাহফুলৰ ভাজি বা চাটনি বনাই খাব পাৰিব। আৰু মোৰ ভাজিকণ হৈ ৰেডি হ'ল। এতিয়া মই আপোনালোকক উলিয়াই দেখুৱাইছোঁ। আৰু এয়া দেখিছেনে, একদম ইমান ধুনীয়া হৈছে, খাবলৈও বহুত ধুনীয়া হৈছিলে। আৰু আপোনালোকে এনেকৈ বনাই খাই চাব আৰু মোক কমেণ্ট কৰি জনাব কেনে পালে। তেন্তে আজিলৈ আহিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ।